নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক বেলেগ ভিডিঅ' এটা দেখাম বুলি ভাবিছোঁ। সেই ভিডিঅ'টো হ'ল আমাৰ বহুত দিন হৈ গ'ল কুকুৰা মানে 4-5 মাহমান হৈ গ'ল। তাৰপৰা কণী পাৰিলে এজনী কুকুৰা। মই নিজে পুহি থকা হয়, এজনী লোকেল কুকুৰা হয় আৰু মানে নিজে পোহা মানে পোৱালি দিলে মানে বহুত মানে ভাল লাগে কিবা এটা। আজি যে পোৱালি দি আছে, মই কি চিঞৰি আছে, মই তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু ময়ো চাম, আপোনালোকেও চাওক। ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰি চাই থাকক। এতিয়া এয়া চাংঘল আহি আছোঁ, পোৱালি দি আছে, কি চিঞৰি আছোঁ। ময়ো চোৱা নাই এতিয়ালৈকে বৰ্তমান, আপোনালোককো দেখুৱাম। চাওক, ইয়াত তেনেকৈ কণী পাৰিলে পোৱালিবিলাক ৰাখিম বুলি ভাবিছোঁ আৰু ইয়াত ডাঙৰখিনি ৰাখিছোঁ। এইকেইটা ডাঙৰ, এইকেইটা তলমূলকৈ পুহি আছোঁ আৰু আচল এইজন খুটি দিয়ে নেকি, তাকে ভয় লাগিছে যাবলৈ ওচৰলৈ। আইও, আপোনালোকক দেখুৱাম বুলি আহিছোঁ আৰু পোৱালি দিলেও গোটেইকেইটা। টোটেল আছিলে 12টা কণী। 12টা কণীৰ ভিতৰত 8টা কণী আছিলেগৈ, বাকীকেইটা কি হ'ল নাজানো। খুটি দিব নেকি? 8টা কণীৰ ভিতৰত 8টাই ওলালে বাৰু। এইকেইটা খোলাকেইটা মৰম 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 মৰম। আজি উলিয়াই দিম সিহঁতৰ বাঁহৰ পৰা, আজি বাঁহৰ পৰা উলিয়াই দিম, বাঁহৰ পৰা উলিয়াই দিম। ওলা 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 ওলা। ওলা ওলা, কিবা কিবি খাব লাগিব। তহঁতি পুৰা টনটনীয়া হৈ আছে। কদক 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 কদক। এইকেইটাই পোৱালি। ইয়াতে এইবিলাক চাউল ছিটিয়াই দিছিলোঁ, এইবিলাক পোৱালিকেইটা। এনেকৈ পুহি পোৱালি ওলালে মানে এটা বহুত কিবা কিবি ভাল এটা লাগে। বহুত ভাল লাগিছে আজি পোৱালিকেইটা দেখি পেলানি। তাকে আপোনালোককো দেখুৱালোঁ আৰু পোৱালিকেইটা ভাল হৈছেনে নাই আপোনালোকে জনাব আৰু লগতে লাইক এটা কৰি দিব, ভাল হৈছেনে নাই। আৰু ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। ধন্যবাদ।